নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা অতি ভাল খবৰ লৈ আহিছো। এই ভিডিঅ'টো বিশেষকৈ 2019 চনত এছএছএলচিত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে। কাৰণ ৭৫% উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক যি লেপটপ দি থকা হৈছিল, হঠাৎ কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সেয়া স্থগিত কৰি দিয়া হৈছিল। যদিও কেইখনমান ডিষ্ট্ৰিক্টত সেই বঁটা বিতৰণ কৰা হৈছিল, তথাপিও অধিকাংশ ডিষ্ট্ৰিক্টেই বাদ পৰি গৈছিল। তেনেস্থলত সেই ঠাইসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত প্ৰশ্ন উদয় হয় যে আকৌ সেই বঁটা পুনৰ কেতিয়াৰ পৰা দিয়া হ'ব বা আমি সেই বঁটা আকৌ কেতিয়া পাম। এই কথাটো লৈ বহু ছাত্ৰ-ছাত্ৰীৰ মনত খুকুজা লাগি আছিল। তো সুখৰ কথা যে সেই লেপটপ এতিয়া আকৌ পুনৰ দিয়া হ'ব আৰু কেতিয়া দিয়া হ'ব আপুনি আজিৰ মোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো আহক জানি লওঁ তেনেহ'লে। তো প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইল ফোনৰ ব্ৰাউজাৰত গৈ আৰবাছ চাৰ্চ কৰিব। তো আপোনালোকে তাৰপিছত এনে এখন স্ক্ৰীন দেখিবলৈ পাব। তাৰ প্ৰথম লিংকটোত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে তললৈ স্ক্ৰল কৰিলে আগতে দেখিবলৈ পাইছিল এখন বেলেগ এখন নটিচ, য'ত লেপটপ দিয়াটো স্থগিত কৰা হৈছে সেইটো লিখা আছিল। তো ইয়াতে আপোনালোকে এতিয়া নতুন এখন নটিচ দেখিবলৈ পাইছে, য'ত লিখা আছে ৰিমেইনিং ডিষ্ট্ৰিবিউশ্যন অফ আৰভাছ 2019 পেকেজ ফৰ বাক্সা ডিষ্ট্ৰিক্ট উইল বি হেল্ড অন 11 August 2020 from 8:30 AM onwards. Students are requested to go through the distribution schedule properly. তো সেই লেপটপ পুনৰ 2020 চনৰ আগষ্ট মাহৰ 11 তাৰিখে ৰাতিপুৱা 8:30 বজাৰ পৰা দিয়া হ'ব। আৰু সেই লেপটপ প্ৰথমতে বাক্সা জিলাত দিয়া হ'ব আৰু তাৰপিছত আন ডিষ্ট্ৰিক্টসমূহত দিয়া হ'ব। তো মই আকৌ কৈছোঁ যেন সেই পুনৰ লেপটপ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পোৱা নাছিল তেওঁলোকক পুনৰ লেপটপ দিয়া হ'ব 2020 চনৰ আগষ্ট মাহৰ 11 তাৰিখৰ পৰা ৰাতিপুৱা 8:30 বজাৰ পৰা। তো আপোনালোকে নিশ্চয় গম পালে কেতিয়াৰ পৰা লেপটপ দিয়া হ'ব। তো আপোনালোকে ইয়াতে ক্লিক হিয়াৰ টাচ কৰি বাক্সা জিলাৰ PDF-খন ডাউনলোড কৰিব পাৰিব, য'ত লিখা আছে কোন ষ্টুডেণ্টক কেতিয়া ক'ত কিমান সময়ত লেপটপ বিতৰণ কৰা হ'ব। তো আপোনালোকে যেতিয়া আন ডিষ্ট্ৰিক্টসমূহৰ বাবে লেপটপ দিয়া হ'ব তেতিয়া আপোনালোকে ক্লিক হিয়াৰ টাচ কৰি সেই ডিষ্ট্ৰিক্টখনৰো PDF-টো ডাউনলোড কৰিব পাৰিব। তো আশা থাকিল ভিডিঅ'টো চাই ভাল পালে। তো আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।